হেল্ল' গাইজ তো নমস্কাৰ বন্ধুসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালে আছে। তো ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। তো আহিছোঁ এতিয়া মই চাওক নদীত আছোঁ, মানে ফুৰিবলৈ আহিছিলোঁ আৰু নদীৰ পৰিৱেশ চাওক ৰাতিপুৱা ৰাতিপুৱা। তো গাইজ আজি গুড ফ্ৰাইডে, তো আজি গুড ফ্ৰাইডে মোৰ স্কুলো ছুটি আছে। তো আজি অলপ মোৰ ফটোশ্বুটো আছে, মানে ফটোশ্বুটৰ 2 নম্বৰ ভিডিঅ'টো আপোনালোকক লৈ আহিছোঁ। আজি 2 নম্বৰ ছেকেণ্ড ব্লগ আহি আছে ফটোশ্বুটৰ, দফলাগড়ত চাই থাকক। এতিয়া আহি পাই গ'লো আমি ঘৰৰ পৰা ডাইৰেক্ট দফলাগড় মেইন ৰোডত, আৰু এয়া বাবু দাদা আছে মোৰ লগত, তো বাইক চলাই আছে। তো এতিয়া আমি গৈ আছোঁ দফলাগড়ে অডিঅ' কোৱালিটি। তো আপোনালোকে অলপ চিনেমেটিক চেক কৰক। আৰু এতিয়া দফলাগড় চেণ্টাৰ পাবলৈ হৈ গৈছোঁ। আছে আমাৰ ড্ৰাইভাৰ, কেনেকুৱা লাগি আছে? আৰু ড্ৰাইভাৰ চাওক আপোনাৰ বাইক চলাই আছে। তো দফলাগড়ৰ জাহাজ ফিলত আহি পাই গৈছোঁ, আৰু এইফালে দাদা পুৰা ৰিলচ চাই আছে। কি চাই আছে? পুৰা এই ৰিলচত বিজি হৈ আছে। আৰু মই এইফালে দফলাগড়ত আহি পাই গৈছোঁ, আৰু যোনে ফটো মাৰিম গৈছিলে সিহঁতি অলপ দেৰি হ'ব, মানে সিহঁতি আহি আছে, মানে আহি পোৱা নাই এতিয়ালৈকে। তো টাইম হৈ গ'ল ইয়াত 11:20, আৰু এতিয়াও আমি দফলাগড় ফিলতে ৰখি আছোঁ, আৰু সিহঁতি আহিয়ে পোৱা নাই। তো গাইজ পুৰা ফটো চটো মাৰি লৈ পেলাই আৰু এতিয়া গৈ আছোঁ। আৰু এইফালে চাওক আজি ফটো মাৰিছোঁ। তো এতিয়া আকৌ মন্দিৰত গৈ আছোঁ আৰু ফটো মাৰিব।